সজাওজন ৰাইজ আৰু মই প্ৰথমতে চালাম কৰিছোঁ যিবিলাক মদ খায় মদাহী সেইবিলাকক মই চালাম জনাইছোঁ। মদ খোৱাটো মই একদম বেয়া পাওঁ দেই। মদ খোৱা মানুহক মই বেয়া পাওঁ। এইকাৰণে বেয়া পাওঁ যে মদ খালে দেহাৰ ক্ষতি, মদ খালে টকা পইচাৰ ক্ষতি, আৰু মদ খালে ঘৰৰ মানুহে বেয়া পায়। এই যে আপুনি মোৰ পাছফালে ভগদৈ আছে, ভগদৈ এই ভগদৈ এটা সময়ত বিৰাট মদাহী আছিল। মই এইবিলাক কথা কোৱাৰ পিছত ভগদৈ মদ এৰিলে। এতিয়া ভগদৈ বিৰাট ভাল। ভগদৈক মই মাজে মাজে চালাম কৰোঁ, চালাম, কাৰণ ভগদৈ এতিয়া ভাল মানুহ। আৰু সেইকাৰণে আপোনালোকক কৈছোঁ মদ নাখাব। মদ খোৱা মানুহক মই বেয়া পাওঁ, একেবাৰে বেয়া পাওঁ দেই। আৰু আপোনালোকক এটা কথা কৈছোঁ, মদটো যি কয় মানুহে আন্ধাৰত থাকে, আন্ধাৰত খায়, সেইকাৰণে তাৰ জীৱনটো আন্ধাৰেই হয়। সেইকাৰণে আপোনালোকক কৈছোঁ মদ নাখাব। মদ খালে মই বেয়া পাম, চাৰা জীৱন বেয়া পাম। সেইকাৰণে আপোনালোকক চালাম কৰিছোঁ, চালাম কৰিছোঁ। মদ আপোনালোকে নাখাব দেই, নাখাব। নমস্কাৰ।